কৰো নমস্কাৰ মহাভাৰতৰ পদ কৰিব আৰু পাণ্ডৱ হইলা মহাৰণ ভায়ে ভায়ে যুদ্ধ কৰে ৰাজ্য ৰকা আৰু কত সৈন্য মৰি গল সীমা সংখ্যা নাই কুৰুক্ষেত্ৰত ক্ৰন্দনৰ হৰলা উঠি আৰু দুঃশাসন আদি কৰি যত বীৰগণ পাণ্ডৱৰ হাতত হবে তেজিলাজি আৰু তাক দেখি দুৰ্যোধনৰ
ও মনে নাই শান্তি অহাকালি কাক মই ও পাতিম সেনা ভাবি চিন্তি দুর্যোধনে স্থির করে মন কর্ণই বলে মোর কোনো আপত্তি নাই কথা শুনি দুর্যোধনৰ কথা শুনি দুর্যোধনৰ সেনাপতি পাতে কর্ণ রজা দুর্যোধনে কর্ণর জয় রাজা দুর্যোধনৰ জয় কৌরবর এই জয়ধ্বনি শুনে পাছে যুধিষ্ঠিৰৰ
শ্রীকৃষ্ণর আগে যাহাই শ্রীকৃষ্ণর আগে যাহাই ও যুধিষ্ঠিরে বলে কৃষ্ণ ও পুনহা বসন ও কি কারণে জয়ধ্বনি করে কৌরব গণ ও করে কৌরব গণ ও কৃষ্ণই বলে দাদা তুমি ও বুঝে পোয়া গায়ে ও জয়ধ্বনির কথা দাদা কোনা কময় ও দুর্যোধনে কর্ণবীর ও পাতে ঘেনা শুনা দাদা জয়ধ্বনি কৰি কৰ্ণই জয়ধ্বনি কৰি কৰ্ণই কৰি আছে পণ অহাকালি অৰ্জুন সখীৰ বধিব জীৱন কি অ কৃষ্ণৰ কথা শুনি পাছে যুধিষ্ঠিৰ ৰায় অৰ্জুনক ৰক্ষা কৰা অর্জুনক রক্ষা কর ও কৃষ্ণই বলে দাদা মোর ও দাদা কোনো উপায় নাই ও ইহার উপায় দিব পারে কুন্তি দেবী আই ও ইহার উপায় দিব পারে কুন্তি দেবী আই কৃষ্ণই বলে দাদা মোর হলে অর্জুন সখী কো ও দাদা রাখিব নোৱাৰো ও সেই কাৰণে দাদা মই আগতে জনালো পাৰিব সখী কো ও দাদা কুন্তি দেৱী আয়ে
এহি বুলি যাই দুয়ো কুন্তি দেৱী আই বুলি যাহাই ও আই বুলি যাহাই হে আই কুন্তি দেৱী আমি দুয়ো এই সময়ত তোমাৰ ইয়ালৈ কিয় আহিলো জানে অহা কালি কুৰুক্ষেত্ৰে কৰ্ণই অৰ্জুনৰ মাজে যুদ্ধ হৈব অতি ভয়ংকৰ কৰ্ণৰ হাতত অৰ্জুন সখী যুদ্ধ ক্ষেত্ৰে যাব মৰি এই কথা জনাল তোমাক কৃষ্ণই বোলে শুনাৱাই মোৰ কোনো উপায় নাই পিছে কিয় জানে দুয়ো বীৰ তোমাৰ সন্তান তুমি যদি ইচ্ছা কৰা অৰ্জুনক ৰাখিব পাৰা বুদ্ধিয়ে কটিব মই হেতু কৰ্ণ সদায় গংগা তীৰে যায় সেই সময়ত তুমি আৰু মাতৃ হওঁ বুলি তুমি কৰ্ণৰ আগত পৰিচয় আৰু তাৰ পিছত অৰ্জুনক নামাৰা বুলি এহি বুলি কৈ দুয়ো উলটি আহিলা এই কথা নাৰদ মুনি নাৰদ মুনিয়ে মনে মনেই ভাবে বাপৰে বাপ অৰ্জুনৰ মৃত্যু হব কৰ্ণৰ হাতত নাই 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 এই কথা কম মই কওঁ ইন্দ্ৰৰ আগত ও যায় নাৰদ যায় হাতত বিনাতি বাই ইন্দ্ৰপুৰে চলি যায় Muka
তুমি কৰা সাহৰ নহলে অৰ্জুনৰ নহলে অৰ্জুনৰ এই কথা শুনি ইন্দ্ৰদেৱৰ মহাচিন্তা নাৰদ মুনিক চাই পাছে নাৰদ মুনিক চাই পাছে হেৰা নাৰদ মোৰ পুত্ৰৰ মৃত্যু মই কামনা নকৰো কোৱাচোন নাৰদ তুমি কোৱাচোন নাৰদ তুমি তেতিয়া নাৰদ মুনিয়ে কৈছিল নাৰদেৱ লন্ত ইন্দ্ৰ শুনা বচন মোৰ বুদ্ধি মতে তুমি কৰা এক কাম ব্ৰাহ্মণ ৰূপ ধৰি তুমি মায়া কৰি কবচ কুণ্ডল তুমি হৰণ কৰা আৰু তুমি যে কৰ্ণৰ আগত কবা অহা কালি ঘূৰাই দি বোলে বুদ্ধিৰে কবচ কুণ্ডল তুমি হৰণ কৰা নাৰদেৱ লন্ত ইন্দ্ৰ শুনা বচন মোৰ বুদ্ধি মতে তুমি কৰা বুলি কয় নাৰদ উলটি আহিলা ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ ব্ৰাহ্মণ ৰূপ ধৰি ইন্দ্ৰ কৰ্ণৰ গৃহে যাই কৰ্ণৰ গৃহে যাই বিপ্ৰক দেখি কৰ্ণবীৰে নিলে পৰাই
দাতা কৰ্ণ বুলি তোমাক সকলোৱে জানে। মোৰ পুত্ৰক ৰক্ষা কৰা, মোৰ পুত্ৰক ৰক্ষা কৰা। কি কলা বিপ্ৰবৰ? অহাকালি তোমাৰ পুত্ৰৰ মৃত্যু হ'ব। মই কেনেকৈ ৰক্ষা কৰিম? তথাপিতো কোৱা বিপ্ৰবৰ, তোমাৰ পুত্ৰক জীয়াই ৰাখিবলৈ হলে মই তোমাক কি সহায় কৰিব লাগে? এই দানবীৰ কৰ্ণ, এই মহাৰথী কৰ্ণ, মোৰ পুত্ৰৰ মুখলৈ চাই তোমাৰ দেহত থকা কবচ কুণ্ডল মাত্ৰ এদিনৰ বাবে মোক কৰা দান। এই কথা শুনি কৰ্ণবীৰে উঠিয়া বহিলা। মায়াবী বিপ্ৰক চাই কি কলা বিপ্ৰবৰ? তোমাক কবচ কুণ্ডল লাগে? নাই, অহাকালি কুৰুক্ষেত্ৰত আকৌ হ'ব মহাৰণ, আৰু সেই যুদ্ধত অৰ্জুনক বধিম বুলি মই কৰি আছো পণ। আৰু সেই সময়ত তোমাৰ পুত্ৰ মৰি গলেও মই কবচ কুণ্ডল দিব নোৱাৰিম। কথা শুনি বিপ্ৰবৰে কান্দি বেলা। মহাৰথী কৰ্ণক চাই দানবীৰ কৰ্ণ, মহাৰথী কৰ্ণ, তুমি মাত্ৰ তোমাৰ কথাহে ভাবি চালা। মই যে পুত্ৰৰ লগত মৰি যাম, তুমি এবাৰো নাভাবিলা? তুমি এবাৰো নাভাবিলা? এই বিপ্ৰৰ কথাত কৰ্ণবীৰৰ দুখ লাগি কবচ কুণ্ডল নিয়া বুলি লৈ যোৱা কবচ কুণ্ডল তুমি লৈ যোৱা কবচ কুণ্ডল তুমি বিপ্ৰবৰ লৈ যোৱা কবচ কুণ্ডল তুমি নাভাবিলা তুমি? কি লৈ যুদ্ধ কৰিম কালি হে বিপ্ৰবৰ লৈ যোৱা কবচ কুণ্ডল তুমি হে
কবচ কুণ্ডল হ বিপ্ৰৰ হাতে তাৰ পিছত শুনক ৰাইজ তাৰ পিছত শুনক ৰাইজ ও স্নান কৰিম বুলি কৰ্ণই গংগাৰ তীৰে যাই গংগাৰ তীৰে যাই বেলি ডুবু ডুবু হৈছে কৰ্ণই দেখা পাই স্নান কৰিম বুলি কৰ্ণই গংগাৰ তীৰে যাই গংগাৰ তীৰে যাই স্নান কৰি উঠি কৰ্ণই সূৰ্যক প্ৰণামিলা হাত জোৰা কৰি পাছে স্তুতি আৰম্ভে হে অস্তগামী দেৱ দিবাকৰ তুমি মোক আশীৰ্বাদ কৰিবা অহাকালি কুৰুক্ষেত্ৰত আকৌ হ'ব মহাৰণ তাতে এইবাৰ নায়ক মই মোৰ ৰথৰ ওপৰত তোমাৰ আশীৰ্বাদৰ হাত থবা মোৰ অস্ত্ৰৰ ওপৰত তোমাৰ উদ্যপ্ত শক্তি প্ৰয়োগ কৰিবা এই সূৰ্যক প্ৰণাম কৰি কৰ্ণ হৈ উঠি হঠাতে কুন্তী দেৱীক কোন তুমি এই ছায়ামায়া পোহৰত সন্ধিয়া পৰত নদীৰ তীৰত মই কুন্তী পাণ্ডৱ জননী কিয় আহিছ মোৰ কাষলৈ তোমাক উভতাই নিবলৈ কলৈ আই পাণ্ডৱ পক্ষলৈ কিয় জানো বাছা মই তোৰ মাতৃ স্তব্ধ হওক প্ৰবঞ্চনা তোমাৰ মুখত শোভা নাপায় এই কথা এদিন কৃষ্ণইও কৈছিল তেতিয়াও বিশ্বাস কৰা নাছিলো আৰু আজিও তোমাৰ কোনো দৈব্যবাণী মই বিশ্বাস নকৰো নহয় বাছা তই বিশ্বাস কৰ বাছা মই তোৰ মাতৃ তোৰ পিতৃ হল গগনত উত্থাপিত সূৰ্যদেৱ তই সুতপুত্ৰ নহয় বাছা তই সূৰ্য পুত্ৰ দুখ নকৰিবি তই বাছা মোৰ দুখ নকৰিবি কুমাৰী কালে সূৰ্যদেৱৰ সংগে টকা জন্ম দিলো মই বাছা মোৰ টকা
নিন্দা হেতু পানীত ভগাই দিলো কান্দি কান্দি বাসা কি কলা মাতৃ তুমি মোক পানীত ভৰাই দিছিলা কিয় কিয় এতিয়া বোধ শিশুক পানীত ভৰাই দিওঁতে তোমাৰ জানো এবাৰো বুকু কপি উঠা নাছিল পানীত কিয় ভৰাই দিছিলা তাতকৈ সেই শিশুক তুমি লগে লগে হত্যা নকৰিলা কিয় তেতিয়াতো সেই শিশুক আৰু আজি ঘৃণাৰ পাত্ৰ হ'ব নালাগিল হয় আৰু এতিয়া হিচাপ পৰিচয় দানেৰে এই কণক তুমি হত্যা কৰিবলৈ আঁতৰি যোৱা হে মাতৃক এৰি থৈ কৰ্ণ আঁতৰিয়া কান্দি কান্দি কুন্তি দেৱী কলৈ গুচি গলি অ বাসা অভাগিনী কেৰি অ বাসা সন্ধিয়া পাৰতে নদীৰে পাৰতে এৰি গুচি গলি বাসা অকাল কৰে এৰি গুচি গলি বাসা অকাল কৰে মাতৃৰ ক্ৰন্দন শুনি কৰ্ণৰ কোমলিল দৌৰি আহি মাতৃৰ পাৱে আই মোৰ
কৰাটো খপাও মই আজি জানিলো আছে পিতাৱাই খুটা পুত্ৰ নহয় আই মোৰ এই পৰিচয় পাই কৰ্ণৰ আনন্দিত মাতৃৰ চৰণে ধৰি মাতৃৰ চৰণে ধৰি কোৱাই আৰু তুমি মোক কিবা কবা কথা শুনি কুন্তি দেৱী কথা শুনি কুন্তি দেৱী বুলিলা বচন কথা এটা কওঁ বাচা যদি কৰা পন কথা এটা কওঁ বাচা যদি কৰা পন অ মাতৃৰ কথা শুনি কৰ্ণই হাঁহি হাঁহি কয় মাতৃৰ আগে পুত্ৰই পাছে মাতৃৰ আগে পুত্ৰই পাছে অ প্ৰাণ যদি দিব লাগে অ প্ৰাণ যদি দিব লাগে মই তাকো দিব পাৰো নিঃসন্দেহে কোৱা মাতৃ নিঃসন্দেহে কোৱা মাতৃ বাচা কৰ্ণ অহা কালি কুৰুক্ষেত্ৰে দুৰ্যোধনৰ কথা মতে অৰ্জুনক নামাৰিবি তই অৰ্জুনক নামাৰিবি তই বাচাও অর্জুন দেখুন তোরে করু অর্জুন আপনা বাঁচাও কথা শুনি কৰ্ণ ক্ৰোধত জ্বলি ৰহা মাতৃক চাই কৰ্ণবীৰে মাতৃক চাই কৰ্ণবীৰে কি কলাই মই অৰ্জুনক মাৰিব নালাগে তাৰ মানে তুমি কি বিচাৰিছা অ মই তোমাৰ সকলো কথা বুজি পাইছো আচলতে তুমি মোৰ মাতৃ নোহোৱা তুমি এজনী কাল খৰপিনী মাতৃৰ বেগ ধৰি আহিছিলা এই কৰ্ণক দংশন কৰিম বুলি সেয়াই জননী কিনুনি দাৰুণী
হাতেৰে নোৱাৰি ভাতেৰে মাৰিলা মাতৃ নহয় তুমি ৰাক্ষসিনী মাতৃ নহয় তুমি ৰাক্ষসিনী যিহেতু অৰ্জুনক নামাৰো বুলি মই তোমাৰ আগতে কৰিছো সেয়েহে হাঁহি হাঁহি বুকু পাতি ল'ম অৰ্জুনৰ ঘৰ চিন্তা নকৰিবা তুমি মৃত্যু হব এই অভাগা কৰ্ণৰ এতিয়া তুমি যোৱা এই মাতৃক এৰি থৈ কৰ্ণ গৃহ কোৱা কান্দি ভাৰ্যাৰ আগে কান্দি ভাৰ্যাৰ আগে ভুল কৰিলো নিজৰ মৃত্যু নিজে মই মাতিয়া নিলো ভুল কৰিলো প্ৰিয়ে মই মহা ভুল কৰিলো তুমিতো নিজেই দেখিছা প্ৰিয়ে কবচ কুণ্ডল প্ৰিয়ে মই বিপ্ৰৰ হাতে দিলো গংগাৰ তীৰত প্ৰিয়ে মই মাতে দেখা পালো গংগাৰ তীৰত মাতৃক দেখা পাই মই মাতৃৰ আগে কি কলো জানা অৰ্জুনক নামাৰো বুলি মাতৃৰ আগে কলো আৰু এহিমতে ভাবি চিন্তি ৰজনীপু আৰু লগে কুৰুক্ষেত্ৰ ৰণসিঙা আহিলো প্ৰিয়ে মই দিয়া বিদায় আহিলো প্ৰিয়ে মই দিয়া বিদায় মোহৰ কাৰণে কান্দি নাথাকিবা মোহৰ কাৰণে কান্দি নাথাকিবা জানি নোৱাৰো মই
মাতি ঘূৰি আহিম মই তোমাৰ ভাগ্যত আছে যদি ঘূৰি আহিম কলৈকো নাযাব কান্দি নাথাকিবা কলৈকো নাযাব কান্দি নাথাকিবা কলৈকো নাযাব কান্দি নাথাকিবা কলৈকো নাযাব কান্দি নাথাকিবা কি জানি নমৰ মই কি জানে নমৰো মা আহিলো প্ৰেম দিয়া বিনা আহিলো প্ৰেম দিয়া বিনা মোহৰ কাৰণে কান্দি নাথাকিবা মোহৰ কাৰণে কান্দি নাথাকিবা কি জানে নমৰো মা কি জানে নমৰো মা এই ফাৰ্জাৰ পৰা বিদায় লৈ কুৰুক্ষেত্ৰ তাৰ পিছত কোনক নাই তাৰ পিছত কোনক নাই অযুদ্ধ লাগিল ভয়ংকৰ কৰ্ণ আৰু অৰ্জুন যুদ্ধ লাগিল ভয়ংকৰ ও কৰ্ণ অৰ্জুন শুন পাৰ্থ কৃষ্ণ আৰু গাণ্ডীৱক লৈ কৰা অহংকাৰ কৃষ্ণ আৰু গাণ্ডীৱক লৈ কৰা অহংকাৰ আজি মই কৰিম চাৰখাৰ আজি মই কৰিম চাৰখাৰ আজি মই কৰিম চাৰখাৰ যুদ্ধ লাগিল ভয়ংকৰ ও কৰ্ণ অৰ্জুন তয়ো খুন কৰ্ণ মোৰ মৰমৰ পুত্ৰ অভিমানক বধ কৰিছিলি তই তাৰেই প্ৰতিশোধ ল'ম আজি মই তাৰেই প্ৰতিশোধ ল'ম আজি মই তাৰেই প্ৰতিশোধ ল'ম আজি মই যুদ্ধ লাগিল ভয়ংকৰ ও কৰ্ণ অৰ্জুন অ মহাক্ৰোধে কৰ্ণবীৰে হৰ প্ৰহাৰিলা হৰঘাতে পাৰ্থবীৰ হৰঘাতে পাৰ্থবীৰ আৰু পুনৰাই উঠি পাৰ্থই হৰ প্ৰহাৰ দুয়ো বীৰ হৰঘাতে দুয়ো বীৰ হৰঘাতে আৰু তাৰ পিছত এই ব্ৰহ্মাস্ত্ৰ কৰ্ণবীৰে হাতে তুলি লৈলা কিন্তু মহামন্ত্ৰ কৰ্ণবীৰে হৰিয়া গৈলা মহামন্ত্ৰ কৰ্ণবীৰে হৰিয়া গৈলা এই জন্মে জয় বোলে গুৰু অ কোৱা বুজাই কি কাৰণে কৰ্ণই মন্ত্ৰ অ পাহৰিয়া যা যেতিয়া শুকদেৱেই কৈছিল গুৰু পৰশুৰামৰ আগে মিছা কথা কয় ব্ৰাহ্মণ পুত্ৰ
বুলি মিছা কথা কৈ ব্ৰাহ্মণ বুলি মিছা কথা কৈ অস্ত্ৰ শিক্ষা ললি আৰু সেয়ে মোৰ অভিশাপে বিপদ কালত সেই মহামন্ত্ৰ তই পাহৰি যাবি ও গুৰুৰ অভিশাপৰ কথা কৰ্ণই নাজানে কৰ্ণবীৰে জোৰাই ধনুৰ বাহাৰ চিটিকি পৰিল পাৰ্থ চিটিকি পৰিল পাৰ্থ আৰু তাক দেখি শ্ৰীকৃষ্ণৰ মহাচিন্তা বসুমতীক চাই কৃষ্ণই বসুমতীক চাই কৃষ্ণই বসুমতীক চাই কৃষ্ণই বুলিলা বচন জগতৰে কল্যাণ হেতু কৰা এক কাম কৰা এক কাম কৰ্ণৰথৰ চকা তুমি কৰা গ্ৰহণ নহলে যে কৰ্ণবীৰৰ নহব মৰণ কৃষ্ণৰ কথা শুনি পাছে বসুমতী আই কৰ্ণবীৰৰ ৰথৰ চকা কৰ্ণবীৰৰ ৰথৰ চকা আৰু ৰথৰ চকা বহি গল কৰ্ণই দে অৰ্জুনক চাই পাছে অৰ্জুনক চাই পাছে ৰবা ৰবা ধনঞ্জয় হৰ নামাৰিবা ৰবা ৰবা ধনঞ্জয় হৰ নামাৰিবা যুদ্ধ নীতি ধৰ্ম নীতি তুমি পালন কৰা নিৰস্ত্ৰৰ ওপৰত
আক্রমণ নকরা নিরাশা গায়ো পরাতা আক্রমণ করা যুদ্ধনীতি ধর্মনীতি তুমি পালন করা সখী সখী তুমি কাৰ মুখত ধৰ্মৰ কথা শুনিছা কৰ্ণৰ মুখত কিয় সখী তোমাৰ জানো মনত পৰা নাই পাণ্ডৱে যেতিয়া বনবাসৰ পৰা ঘূৰি আহি নিজৰ ৰাজ্যৰ ধন বিচাৰিছিল যেতিয়া জানো এই কৰ্ণই দুৰ্যোধনৰ পক্ষলৈ বিদ্ৰোহ কৰা নাছিল তেতিয়া এই কৰ্ণই ধৰ্মৰ কথা কিয় পাহৰি গৈছিল পাণ্ডৱক যতুগৃহ সাজি জুই লগাই দিওঁতে এই কৰ্ণই ধৰ্মৰ কথা কিয় পাহৰি গৈছিল দ্ৰৌপদীক ৰাজসভাত অপমান কৰোতে এই কৰ্ণই ধৰ্মৰ কথা কিয় মনত পৰা নাছিল অভিমান্যক নীলাজ্জৰ দৰে বধ কৰোতে এই কৰ্ণই ধৰ্মৰ কথা কিয় পাহৰি গৈছিল আৰু এতিয়া বিপদত পৰি মুখেৰে অভিমানৰ কথা পাঠৰ মনত পৰিলা অভিমান্যৰ কথা পাঠৰ মনত পৰিলা কৰ্ণক চাই পাৰ ছবিৰে আৰু ঘাটে মহাৰথী বাগৰি শ্ৰীকৃষ্ণক চাই কৰ্ণ কহিবে মধুসূদন আজি মই তোমাক কি বুলি মাতিম কৃষ্ণ ভগৱান তোমাৰ কাৰণে এই কৰ্ণৰে নোৱা বিলাই তথাপিতো শুন কৃষ্ণ মৃত্যুৰ সময়ত মই এটা কথাই জানি গলো মই সুতপুত্ৰ নহয় বিৰাট